এয়া সৰু সৰু আলি কাঁচা পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। নমস্কাৰ এণ্ড ৱেলকাম বেক টু এছামিজ ব্লগ চেনেলটো। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আহিছোঁ মই ধান কাটিবলৈ, আৰু সেইটো দেখিছে আমাৰ দেউতাই ধান কাটি আছে। চাওক বলক তালৈ যাওঁ লাগিব। ইয়াৰ মাজেৰে চাওক এয়া সৰু সৰু আলি কাঁচা পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। তো বলক মই দেউতাই ধান কাটি আছে, তো বলক মই কাটছে আৰু সেইটো দেউতাই মই ধান কাটি আছে, তো বলক। আৰু এয়া কেনেকৈ এইডাল দেউতা কি বোলে, এইডাল কি বোলে, এইডাল ঢেকা। আৰু এয়া চাওক এয়া এনেকৈ ধুনীয়া ডাঙৰি বন্ধাই, আৰু দেউতাই মোক দেখুৱাই দিব কেনেকৈ আপোনালোকক ৰাইজক। চাওক ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ কাটি ল'ব। দেউতাই এইডাল বুজাই দিব নেকি? চাওক এনেকৈ ধুনীয়াকৈ আপোনালোকে টানি ল'ব, এনেকৈ ধুনীয়াকৈ সমানকৈ আগখিনি ঠিক কৰি ল'ব। ল'ব এনেকৈ গাঁঠি দিব। চাওক দেউতাই এবাৰ গাঁঠা পদ্ধতি দেখুৱাই দিব নেকি? এইডাল চাওক ধুনীয়াকৈ চাওক এনেকৈ ল'ব আৰু এনেকৈ দিব। ইয়াত হৈ গ'ল টাইট। এইডালে ৰছী, এইডালটো নুখোলে, এতিয়া খুলিব নেকি? নুখোলে না। এতিয়া এইবোৰ কি এই ধান, এই কি ধান? বাসমতি, বগা বাসমতি। ইয়াত বানপানী ডুবি গৈছিল না চব। আৰু এয়া চাওক ইয়াত ইমান এই সকলোবোৰ ডুবি যায় ইয়াত। চাওক ধুনীয়াকৈ। আৰু এই যে পথটো দেখুৱাইছে, সেইটো পথটো দেখিছেনে? সেই পথটো যোৱাবাৰ ছিঙি যায়, ইয়াত সম্পূৰ্ণ পানী হৈ গৈছিল, আৰু আমাৰ ঘৰতো ডুবি গৈছিল। এয়া চাওক। আৰু দেউতাই কিবা ক'ব নেকি অসম চৰকাৰক? দেউতাই অসম চৰকাৰক আপুনি কিবা ক'ব নেকি? আমাৰ ইয়াততো পানী, খুব পানী হয়, বিৰাট পানী হয় পানী। আৰু আপুনি এজন কৃষক হিচাপে আপুনি কি ক'ব? পানীৰ দৰে খেতি কৰিব নোৱাৰে। আৰু এই যে সৰু আঞ্জা পাচলি মই আৰু দেউতাই অকলে লগ কৰিছোঁ। আপোনাৰ ডাং এটা কেনেকৈ বন্ধাই এই দেউতাই দেখুৱাই দিব। চাওক এনেকৈ ল'ব ধুনীয়াকৈ, সকলো টুকুৰি ল'ব। এয়া চাওক ধুনীয়াকৈ এনেকৈ পিছুৱাই দিব, এনেকৈ আৰু ধুনীয়াকৈ এনেকৈ দিব, এনেকৈ ধুনীয়াকৈ বান্ধি দিব, আৰু এনেকৈ ধুনীয়াকৈ ওলটাই দিব। আৰু এয়াত হৈছে ডাঙৰি, এইটোৱে হৈছে ডাঙৰি। চাওক এইটো ডাঙৰি। আৰু এতিয়া ময়ো কাটিম ধান। এয়া চাওক ধুনীয়াকৈ এনেকৈ কাটিলোঁ, এনেকৈ দিলোঁ, আৰু ইয়াত আপুনি এনেকৈ ধুনীয়াকৈ টানি ল'ব। এইডাল এনেকৈ চাওক, এনেকৈ টানি ল'ব, আৰু এনেকৈ লৈ ল'ব, আৰু এনেকৈ লৈ ল'ব আপোনালোকে। এনেকৈ দিব, এনেকৈ দিব, আৰু এনেকৈ দিব। আৰু এইডাল কেতিয়াও নুখোলে। চাওক এইডাল কেতিয়াও নুখোলে। এয়া চাওক ধুনীয়াকৈ এনেকৈ ইয়াত থৈ দিলোঁ, আৰু এয়া চাওক এনেকৈ কাটি এটা ডাং বনাই দিম। তো এনেকৈ ডাং বনাই দিলোঁ। এইটো চাওক, এইটো ধুনীয়াকৈ ডাং বনাই দিলোঁ। আৰু এয়া হৈছে চাওক, এয়া হৈছে ডাঠা। এই দেউতা আৰু মই আজৰি সময়ত কৰিছোঁ এয়া ডাঠা। আৰু এয়া হৈছে পালেং। আৰু চাওক এয়া আমি লেচেৰি ৰুইছোঁ। এয়া লেচেৰি কিন্তু এতিয়া পলিবোৰ গাজি উঠিছে। চাওক ধুনীয়াকৈ পলিবোৰ গাজি উঠিছে। আৰু সৌ তাত ৰুইছোঁ মূলা। চাওক মূলা এয়া চাওক মূলা ৰুইছোঁ। এয়া হ'বলৈ ধৰিছে, এয়া দেখিবলৈ পাইছে। মই শাক ৰুইছোঁ। চাওক এয়া। আৰু এইটো হৈছে বেঙেনাৰ পলি। এইবোৰ ধুনীয়াকৈ আমি ৰুইছোঁ। এয়া সম্পূৰ্ণ চাওক গোবৰ, জৈৱিক সাৰ, ইয়াত কোনো ৰাসায়নিক সাৰ দিয়া নাই আমি। এয়া চাওক ধুনীয়াকৈ এনেকৈ ৰুই দিছোঁ। এয়া চাওক ধুনীয়াকৈ ৰুই দিছোঁ। কিন্তু আমাৰ ইয়াত এটা সমস্যা হয় কি জানে? যেতিয়া এইবোৰ আঞ্জা পাচলি ওলাব ধৰে, তেতিয়াই ইয়াত দামবোৰ বহুত কমি যায়, কাৰণ ইয়াত বানপানী হয়। আৰু এইটো ভাৰততে হৈ থাকে, কিন্তু অসমত প্ৰভাৱ বেছি পৰে, যাৰ বাবে আমি এই কৃষকে বহুত লোকচান হয়। তো এয়া চাওক। আৰু সৰুটো মোৰ ধান, দেউতাই ধান কাটি আছে। তো আপোনালোকে ধান কটা ভিডিঅ'টো দেখিলে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মই ইয়াত আগদিনা ধুনীয়াকৈ এই সম্পূৰ্ণ নিয়মত এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু এইটো ভুলতে ডিলিট হৈ গ'ল। তো ইয়াত ভুই ৰোৱা যি ভুই ৰোৱা, সেই ভুইও ধুনীয়াকৈ মই তোলাইছিলোঁ, কিন্তু এইটো সম্পূৰ্ণ ডিলিট হৈ গৈছিল মোৰ ভুলতে। তাৰমানে ইয়াত মই যেতিয়া ইউটিউব এই চেনেলটো খোলা নাছিলোঁ। তো আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো শ্বেয়াৰ কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব, আৰু কমেণ্ট বক্সত জনাব। থেংক ইউ।